standing at platform number 3, passengers are requested to take. তো ফাইনালি আমি ট্ৰেইনৰ ভিতৰত বহিলোহি এইজনে মই খুব ধুনীয়া আৰু এইফালে আমাৰ মানে গোটেই কম্পাৰ্টমেণ্টটো আমাৰ হৈছে 63 আছে ৱাসি ভাই সোৱা না সবকে মই দি থৈছো সব বহি আছে 63 ৱাসি তো ট্ৰেইন টেষ্ট ন ট্ৰেইন হ'ব আপোনাৰ প্ৰায় 8:20 মিনিট এতিয়ালৈকে এচি দিয়া নাই প্ৰগ্ৰাম এইটো আমাৰ গ্ৰুপৰ গোটেইখিনি বহি আছে দেখিছেনে আমি এটা কম্পাউণ্ডত পাইছোঁ গোটেইখিনি তো আমি ৰাতিৰ কাৰণে খানা এতিয়া অৰ্ডাৰ দিলোঁ আমি শুকান ৰুটি লৈছোঁ শুকান ৰুটি চব্জি ডাল লৈছোঁ আৰু কিছুমান ইয়াৰ লৈছে আপোনাৰ চাউল তাউল কিছুমানে ভাত লৈছে চাউল তাউল খানাটো এতিয়া ব্ৰেকে আহিব যেতিয়া ট্ৰেইন মানে ষ্টাৰ্ট কৰিবলৈ বহুত টাইম আছে তো আমি আহি পেলাই আগতে বহি আছোঁ মানে আমাৰ চিট লৈ পেলাই বহি আছোঁ আপোনাৰ আটাইতকৈ ভাল লগা কথা কি মোৰ আজি খুব মনটো ভাল লাগিছে কাৰণ এটা কথা নাপায় মই খুব ধুনীয়া চিট পাইছোঁ মানে সেইটো ছাইড ডোৰ বুলি কয় একদম ধুনীয়াকৈ মই আপোনালোকক সম্পূৰ্ণ ভিউ দেখাই যাব পাৰিম মই ক'ত গৈছোঁ কেনেকৈ গৈছোঁ খুব ভাল হ'ব মানে গতিকে থাকিব চাই থাকিব মোৰ ভিডিঅ'বিলাক আমাৰ গাড়ীটো আহি পাই গ'ল ইয়াতে মই গাড়ীত থৈ দিছোঁ ইয়াত কভাৰ এটা দিব বুলি শুনিছোঁ গাড়ীটো বোলে লেতেৰা হৈ চলাওঁ তো কভাৰ এটা দিলে ভাল লাগিব আহিব পাৰিম ধুনীয়াকৈ তো ফাইনেলি ইয়াৰ বেড কভাৰ আৰু ইয়াৰ গাৰু বাতি চাই গ'ল এতিয়া এইকেইটা খুৱাই ল'ম মই ঠিক আছে ষ্টাৰ্ট হৈ গ'ল জাৰ্ণি ষ্টাৰ্ট ৰেডি চব ঠিক আছে হয় এইফালে চাই দিয়া এবাৰ চব ৰেডি অ'কে তো লাহে লাহে আমাৰ ট্ৰেইনখন যাবলৈ আৰম্ভ কৰিলে আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল আমাৰ পুৰী যাত্ৰা তো বৰ্তমান আমি এইটো মই ইয়ালৈ গুচি আহিলোঁ ইয়াতে আমাৰ গোটেইখিনি বহি আছে তো ভাল লাগিব গোটেই জাৰ্ণিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু তো আজি বেছি দিন নাথাকোঁ দেই কাৰণ কেলৈ নাথাকোঁ কাৰণ আজি ভাগৰ লাগি আছে অলপ পিছত টোপনি আহিব আৰু আমি মানে ৰাতিও হ'ব যেতিয়া একো দেখাব নোৱাৰিম বিশেষ কিন্তু মৰ্ণিং ৰাতিপুৱা মই সোনকালে উঠি যাম ঠিক আছে তেতিয়ালৈকে চাই থাকিব পিছত এতিয়া জয়ন্ত বহি আছে তাৰ চকু ৰঙা হৈ গৈছে মানে টোপনি আহিব অলপ দেৰিকে নহয় জানো একদম আৰু এতিয়া কিন্তু হ'লে আমি ৰঙিয়া ষ্টেচন পালোহি আমি খানাটো কেতিয়া খাম আমি অলপ দেৰিকৈ খাম খানাটো 10টা বজাত খাম নি 10টা মানত খাম 10টা বজাত খাম খানাটো ভোক লগা নাই ন কাৰো নাই লগা ঠিক আছে এইটো আমাৰ খানা দিছিলে চব ৰেডি হৈ আছে আমি খাবই লাগে তো ফাইনেলি আমাৰ খানা আহি গ'ল এয়া ৰুটি দিছে এয়া তেনেকৈ পেকিং কৰি দিছে আৰু ইয়াত কি কি আছে মই দেখাইছোঁ তো দেখিছে ইয়াতে কি কি খানা দিছে ইয়াতে ভাত আছে ইয়াত চব্জি দিছে ইয়াত দালি আছে আৰু ইয়াতে ৰুটি আছে তো এই গোটেই প্লেটটো কিমান আছে 120 ন 120 নহয় জানো তো গোটেই প্লেটটো 120 হৈছে ঠিক আছে এতিয়া খাওঁ তো এতিয়া হৈ গ'ল আমাৰ হোৱা টাইম এতিয়া শুই থাকিম বেছি দেৰি নকৰোঁ এতিয়া মই ক'ত আমাৰ কোন ক'ত আছে মই দেখাই দিছোঁ এবাৰ গুড নাইট এইফালে মনিটৰ গুড নাইট আৰু এইফালে আমাৰ জয়ন্ত ভাই গুড নাইট